হেল্ল' গাইজ, কি খবৰ? সকলোৰে ভালে চাগে? মোৰো ভালে বা। মোৰ নতুন এটি ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ মোৰ ভিডিঅ'টি চবে আঁকোৱালি ল'ব বুলি। আমি ক'ত ফুৰিব গৈ আছোঁ আপোনালোকক দেখাই আছে আজি। এয়া বৰ্তমান আমি ওলাই গৈ আছোঁ ঘৰৰ পৰা কাৰ্বি আলঙলৈ। নেলাগে দিবলৈ অকণ খুৱাই দিয়া বেছি ভাবিলোঁ হোটেলখনতে সোমাই কিবা এটা খাই লওঁ, ভোকো লাগিলে, তাকে খাওঁ বুলি সোমালোঁ। ছোৱালী উৎপাত দেখিছে নাই, কিমান যে উৎপাত কৰি থাকে। তাইকো খাব লাগে বোলে। আমি এতিয়া পালোহি ধনশিৰি নদীত। সিটো পাৰে হ'ল কাৰ্বি আলং, এইটো পাৰে হ'ল গোলাঘাট। এয়া আমি নাৱত গৈ আছোঁ এতিয়া। এয়া চাওকচোন কি যে ধুনীয়া সেউজীয়া সেউজীয়া পৰিৱেশ, দেখিলেই ভাল লাগে। এইফালে যে ধুনীয়া খেতি হৈছে দেই, আমাৰ ফালে কিন্তু পানীয়ে নাই। ফাৰ্ষ্ট টাইম আহিছোঁ বালিপথাৰত ফুৰিবলৈ। খেতিবিলাক ভালে লাগিছে বাৰু দেখি। আমাৰ ফালে নাই, ৰুবলৈ পোৱা নাই অকণো, বৰষুণ পাতি নাই যে সেইকাৰণে। এয়া আমি বালিপথাৰ টাউন পাই গ'লোঁ।